নমস্কাৰ বন্ধু বান্ধৱীসকল, গীতামণি কিটচেনলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই এটা নতুন ৰেচিপি লৈ আহিছোঁ। ৰেচিপিটো হৈছে মেগী আৰু ডিমৰ লগত পিঠা বনাম। এয়া বনাবৰ কাৰণে মই লৈ লৈছোঁ, এয়া মেগী 3 পেকেট লৈ লৈছোঁ, তাৰপৰা এয়া ডিম লৈছোঁ 2টা, এয়া অলপমান বিলাহী লৈছোঁ, এয়া পিঁয়াজ লৈছোঁ, তাৰপৰা এয়া টমেটো চচ মই বনাই লৈছোঁ ঘৰতে, তাৰপৰা নিমখ দিম, অকণমান হালধি দিম, জলকীয়া দিব পাৰি, কিন্তু ছোৱালীজনীয়ে খাব যে সেইকাৰণে মই জলকীয়া নাই দিয়া। আপোনালোকে দি খাব পাৰে, জ্বলা হ'লে অকণ ভাল লাগে খাই। কেৰাহী গৰম হৈ গৈছে, এতিয়া মই অলপমান তেল দি লৈছোঁ। এয়া তেল গৰম হৈ গৈছে, এতিয়া মই পিঁয়াজখিনি দি দিম প্ৰথমতে। এয়া পিঁয়াজখিনি দি দিছোঁ, এতিয়া মই বিলাহীখিনি দি দিম। পিঁয়াজ আৰু বিলাহীখিনি অকণমান দেৰি ফ্ৰাই কৰিব লাগিব। অকণমান মই হালধি দিছোঁ, এতিয়া অলপমান নিমখ দিছোঁ। মই ল'ম কেনেকৈ? এতিয়া মেগী মছলাখিনি দি দিম। এতিয়া অকণমান ফ্ৰাই কৰি থাকিম। ইয়াতে মই এতিয়া এই মেগীখিনি দি দিম। এয়া মোৰ মেগী ভজা হৈ গৈছে, এতিয়া মই ইয়াতে পানী দি দিম। পানী দি দিছোঁ, পানী দি পানীখিনি একেবাৰে নাইকিয়া হ'বলৈ দিম। সিজি পেলাই পানীখিনি নাইকিয়া হ'ব লাগিব। এতিয়া গেছটো অলপ বঢ়াই দিম, জুইটো ঢাকি দিম, অলপ দেৰি উতলিব। মেগীখিনি বনোৱা হৈ গৈছে, পানীখিনি শুকাই গৈছে, এতিয়া মই এটা পাত্ৰত সেইখিনি কাঢ়ি ল'ম ধুনীয়াকৈ। মই মেগীখিনি কাঢ়ি ল'লোঁ, এতিয়া মই ইয়াত দেখিছেনে 2টা ডিম ইয়াত উলিয়াই লৈছোঁ, এতিয়া এইখিনি ইয়াত দি দিম। এইখিনি মই ধুনীয়াকৈ সানি ল'ম ডিম 2টা দি। ডিমখিনি সনা হৈ গৈছে, এতিয়া মই 2 চামুচমান বেচন দি দিম ইয়াতে। এইখিনিও মই ধুনীয়াকৈ সানি ল'ম। এয়া সনা হৈ গৈছে, এতিয়া মই এটা এটাকৈ কেৰাহীত তেল গৰম কৰি দি যাম। তেল গৰম হোৱা নাই, অলপ বাকী আছে। এতিয়া মই এটা এটাকৈ দি যাম। গেছৰ ফ্লেমটো অলপ কমাই দিব লাগিব, ল' ফ্লেমত দিব লাগিব। এয়া মোৰ এটা চাইড হৈ গৈছে, কি ধুনীয়া হৈছে চাওকচোন। আপোনালোকেও বনাই খাব, খাই টেষ্টি লাগে। মই আগতেও বনাই খাইছোঁ। মই এনেকৈ আটাইখিনি বনাই যাম। মেগী পিঠা বনোৱা হৈ গৈছে, এয়া মই টমেটো চচ বনাই থৈছিলোঁ, ইয়াৰ লগত পৰিৱেশন কৰিম। চাওক কি ধুনীয়া হৈছে, আপোনালোকেও বনাই খাব। যদি ভাল লাগে চেনেলটো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।